হৈছে আন এটা ডাঙৰ খবৰ এবাৰ তেজপুৰত সংঘটিত হৈছে আন এক ঘটনা তেজপুৰত এইবাৰ এলিফেণ্ট কৰিডৰত এটা বিশেষ ফুড পাৰ্ক নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে এইবাৰ এলিফেণ্ট কৰিডৰত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে ফুড পাৰ্ক এই বিশেষ কেইটামান অঞ্চললৈ মন কৰক আজিৰ পৰা ছমাহ পূৰ্বে নিজন বিস্কুটৰ স্বত্বাধিকাৰীয়ে ফুড পাৰ্ক নিৰ্মাণৰ বাবে এই অঞ্চল ক্ৰয় কৰিছিল কিন্তু ডাঙৰ কথাটো হৈছে এই অঞ্চলটোত আছে হাতী ৰাজা এলিফেণ্ট কৰিডৰতে এতিয়া এইদৰে ফুড পাৰ্ক নিৰ্মাণ কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে অনুমতি দিছে প্ৰায় 34 বিঘাকৈ কৃষিভূমি একাংশ ভূমাফিয়াৰ হাতত যোৱাৰ পিছতেই এই এলিফেণ্ট কৰিডৰত নিৰ্মাণ কৰা হ'ব নিজনৰ ফুড পাৰ্ক আৰু ইয়াক লৈ এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত অত্যন্ত দুৰ্ভাগ্যজনক কথা যে এনেদৰে কৃষিভূমি নষ্ট কৰি আজি দেখো তাত ধান হৈ আছে তাৰ কাষৰীয়া মাটিত তাত কিয় নহ'ব কৃষিভূমি নষ্ট কৰি যি চক্ৰান্ত ৰচিছে খিলঞ্জীয়া মানুহক মাৰাৰ যি চক্ৰান্ত ৰচিছে কিন্তু অনাগত দিনত ভয়াৱহ ইয়াৰ কাৰণে ভয়াৱহ পৰিস্থিতি হ'ব ইয়াৰ কাৰণে একমাত্ৰ কিন্তু জিলা প্ৰশাসন জগৰীয়া হ'ব এই সমগ্ৰ বিষয়টোক লৈ তেজপুৰৰ বহু দল সংগঠনে স্মাৰক পত্ৰ দিছে যদিও বৰ্তমানলৈকে জিলা উপায়ুক্তই কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে যদিহে অনতিপলমে এলিফেণ্ট কৰিডৰত স্থাপন হ'বলগীয়া এই ফুড পাৰ্ক নাইকিয়া কৰা নহয় তেতিয়াহ'লে ইয়াতকৈও ডাঙৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনসমূহে তেজপুৰৰ পৰা অমল নাথ টাইম 8 এই সমগ্ৰ ঘটনাটোক লৈ তেজপুৰত এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দল সংগঠনে দাবী উত্থাপন কৰিছে যে কি কাৰণত কোনে এলিফেণ্ট কৰিডৰত এই ফুড পাৰ্ক নিৰ্মাণৰ অনুমতি প্ৰদান কৰিলে তাক লৈ এতিয়া সকলোৱে তদন্ত হোৱাটো বিচাৰিছে